আমি যাবলৈ ওলাইছোঁ লখিমপুৰৰ নাৰায়ণপুৰত। বহু দিনৰ পৰা যাব মন গৈ আছিল, আজি ফাইনেলি আমাৰ আশাটো পূৰণ হ'ল। তাই বহু দিনৰ পৰা কৈ আছিল ট্ৰেইনত উঠি ক'ৰবাত যাম বুলি, সেয়েহে তাই বহুদিনীয়া আশা এটি পূৰণ হ'ল। সেইকাৰণে আমি ৰাতিপুৱা 9:30 বজাত ট্ৰেইনত আমি ঘৰৰ গোটেইকেইটা পৰিয়ালে ওলালোঁ নাৰায়ণপুৰ অভিমুখে। আহকচোন আমাৰ জাৰ্ণিটো একেলগে উপভোগ কৰোঁ। কিবা এটা কমাই নলয় দাদা, 40কে ৰাখক, অলপ কমাই ৰাখ। ট্ৰেইনখন আহি ইমান লেট কৰিলে, একেবাৰে 3টামান বাজিল। আমি এতিয়াহে আহি পালোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ। তাইৰ খুচি চাওকচোন কিমান জঁপিয়াই আছে একদম। ক'ত খেলিবা? কি আছে সিফালে? পাৰ্কত খেলিবা দাদা। সঁচাকৈ আহি বহুত বেছি ভাল লাগিছে। পৰিৱেশটো বহুত ধুনীয়া আৰু বহুত পৰিষ্কাৰ। মানে ৰ'দো আজি দি আছিলে, সেইকাৰণে নেকি বহুত বেছি চাফা লাগিছিল। সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে বহুত ধুনীয়া খেলা সামগ্ৰীও তেওঁলোকে ৰাখিছে, বিশেষকৈ 12 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে। চাই আমনি পালে মানে টাইম পাছ কৰিব পাৰিব আৰু ধুনীয়াকৈ সিহঁতে। আৰু আমাৰ মাইনাকটো ক'বই নালাগে, গৈ উঠি কি চাইছে কি নাচাইছে নাজানো, আগতে মানে খেলা বস্তুখিনিৰ ফালে গুৰুত্ব। এইফালে ফলকখনত গোটেইখিনি দিয়া আছে, কেতিয়াই মাধৱদেৱ কলাক্ষেত্ৰখন কোনে উদ্বোধন কৰিছিল, কোনে আধাৰশিলা স্থাপন কৰিছিল, গোটেইখিনি। আৰু সঁচাকৈ বহুত বেছি ধুনীয়া জেগাখিনি আৰু বহুতেই বেছি ভাল লাগিছে গৈ। খেলা বস্তু পায়। এইটোত কিবা এবাৰ লৰাইছাচোন, কি বস্তু বেয়া হৈছে নেকি বা? আহা, সাধাৰণতে আমাৰ অঞ্চলবোৰত নেদেখা এটা খুব ধুনীয়া বস্তু বা ভাল লগা বস্তু এটা আমি ইয়াতে দেখিব পালোঁ। গ্ৰীষ্মকালীন কৰ্মশালা চলি আছিল। আমি খেলা ঠাইৰ পৰা ঘপাঘপ এইফালে দৌৰি আহিলোঁ, কাৰণ এইবিলাক আমাৰ ঠাইত বা নামনি অসমত আমি সাধাৰণতে দেখা নাপাওঁ। সেইটো কাৰণে এই দৃশ্যটোৱে মানে বহুত বেছিকৈ আপলোডো কৰিলে আৰু ওচৰত আহি চাই আছোঁ। এইফালে ভয়ো লাগিছিল অকণমান, কেমেৰা কৰিব দিয়ে নে নিদিয়ে বুলি, যিহেতু আমাৰ অচিনাকি জেগা। কেম্পাছটো বহল কিন্তু একো নাই। ভিতৰৰ সংগ্ৰহালয়বিলাকত কেমেৰা এলাউড নহয়, তো ভিতৰৰ বস্তুখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিন্তু আপোনালোকে যাব, খুব ভাল পাব। মাধৱদেৱ কলাক্ষেত্ৰ গৈ খুব ভাল লাগিল। মানে যাব পাৰি আৰু, আমাৰ অসমতে আছে যিহেতু ওচৰে পাঁজৰে। থেংকছ ফৰ ৱাটছিং, বাই বাই।